हेलो फ्रेंड्स। तो আজি आइसे पुलिस डिपार्टमेंटर परा नतुनके भैकेंसि नटिफिकेशन। तो ये भैकेंसि की आसे आमी आपनाक भिडिओत जनाम। तो आहक भिडिओ आरम्भ करूँ। तो एप्लिकेशन आर इनवेंटेड फ्रम एलिजिबल कैंडिडेट ऑफ फिलिंग ऑफ 52 पोस्ट ऑफ कुक 52टा पोस्ट आसे कुकर कारणे और 30टा पोस्ट आसे वाटर कैरियर। আগত আপোনাক জনাম যে কি পোষ্ট আছে। আগত আপুনি গ্ৰেড পে আৰু স্যালাৰি বিলাক চাই লওক। তো এইবিলাক আছে স্কেল অফ পে 14,000 পৰা 60,500 টকাৰ আৰু গ্ৰেড পে আছে 6,200 ফৰ দ্য পোষ্ট অফ ইলেক্ট্ৰিচিয়ান আৰু বিলাক আছে আপুনি চাব পাৰে। আৰু এই পিডিএফৰ আমি লিংক ডেছক্ৰিপশ্যনত দি দিম, আপুনি চাব পাৰে। আগত আপুনি চালে পোষ্টবিলাক কি আছে। তো ইয়াত বেছিকৈ পোষ্ট আছে কুক কাৰণে আৰু পোষ্টবিলাক আছে যেনে কুক আছে, वाटर कैरियर, धोबी, बार्बर, पंप ऑपरेटर, इलेक्ट्रिशियन, प्लम्बर, पियन, डाक रनर और जुगाली। टोटल 110टा पोस्ट আছে আপুনি চাব পাৰে। আৰু এই পোষ্টৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া কি আছে আপুনি চাই লওক। দ্য কেণ্ডিডেট মাষ্ট চেটিফাই ফৰ দ্য ফলোইং ক্ৰাইটেৰিয়া। নেশ্যনেলিটি ইয়াত ইণ্ডিয়ান চিটিজেন হ'ব লাগিব আৰু পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম হ'ব লাগিব। The candidates to be proof of resident after publication of the final selection of list. However, candidate belonging of SC, ST, OBC, MOBC are exempted for submitting such certificate. যোনে যোনে অদাৰ কাষ্ট আছে সেইবিলাক নিজৰ কাষ্ট চাৰ্টিফিকেট सबमिट কৰিব লাগিব। আৰু কেণ্ডিডেট মাষ্ট স্পীক আছামিজ অৰ এনি অদাৰ ষ্টেট লেংগুৱেজ ফ্লুৱেণ্টলি। আছামিজ লেংগুৱেজ আৰু ষ্টেট অদাৰ লেংগুৱেজ জানিব লাগিব। এজ লিমিট আছে তাত 18 বয়সৰ পৰা 40 বয়সলৈ 1 জানুৱাৰী 2023 হ'ব লাগিব। তাৰ মতে আগতে 18 বয়সৰ পৰা 40 বছৰ ভিতৰত হ'ব লাগিব। আৰু ৰিলেক্সেশ্যন আছে, ৰিলেক্সেশ্যন 5 ইয়াৰ্ছ ইন ৰেছপেক্ট অফ কেণ্ডিডেট বিলং টু SC আৰু ST কাৰণে 5 ইয়াৰ ৰিলেক্সেশ্যন পাই যাব আপুনি। আৰু OBC আৰু MOBC কাৰণে 3 ইয়াৰ্ছ। আৰু ইয়াত এডুকেশ্যনেল কোৱালিফিকেশ্যন কি লাগে আপুনি চাব পাৰে। এডুকেশ্যনেল এণ্ড অদাৰ ডিপ্ল'মা কোৱালিফিকেশ্যন ৰিকুৱাৰ্ড। কুক কাৰণে লাগিব মিনিমাম 8 পাছ হ'লে হ'ব আৰু মেক্সিমাম HSLC হাই ছেকেণ্ডেৰী পাছ হ'লেও হৈ যাব। আৰু অদাৰ ডিপ্ল'মা কোৱালিফিকেশ্যন ৰিকুৱাৰ্ড থাকিব। ট্ৰেইনিং চাৰ্টিফিকেট ইছ্যু বাই চেক্টৰ স্কিল কাউন্সিল SSC চাৰ্টিফিকেট হ'লে হ'ব। তাৰ কাৰণে আপোনাৰ 5 মাৰ্ক এক্সট্ৰাকৈ হ'ব। আৰু মিনিমাম 1 ইয়াৰ ৱৰ্কিং এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট অফ ৰেকগনাইজ ৰেজিষ্টাৰ্ড কুকিং ইনষ্টিটিউশ্যন অফ হোটেল উইল কেৰি 5 মাৰ্ক। ৰেজিষ্টাৰ্ড কুকিং ইনষ্টিটিউট হোটেল ৰেজিষ্ট্ৰেশ্যন নম্বৰ মাষ্ট বি ৰিফ্লেক্টেড ইন চাৰ্টিফিকেট। এনেধৰণৰ বেলেগ বেলেগ পষ্টৰ কাৰণে বেলেগ বেলেগ এলিজিবিলিটি লাগে এডুকেশ্যনেল। আপুনি এইবিলাক চাব পাৰে। আৰু আছে ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট। ইয়াত আপোনাক হাইট লাগিব মেলৰ কাৰণে 160 আৰু ফিমেল কাৰণে 150। এইটো হ'ল জেনেৰেল OBC, MOBC আৰু SC কাষ্টৰ কাৰণে। আৰু ST আৰু ST হিলছ এণ্ড পেডাৰ এৰিয়া 158 আৰু ফিমেল কাৰণে 147.5 লাগিব। আৰু চেষ্ট লাগিব অনলি মেল কেণ্ডিডেটৰ বাবে। তো ইয়াত জেনেৰেল OBC, MOBC আৰু ST SC কাষ্টৰ কাৰণে মিনিমাম 80 আৰু মেক্সিমাম 85 লাগিব। আৰু ST কাৰণে 77 চেণ্টিমিটাৰ পৰা 82 চেণ্টিমিটাৰ লাগিব। আৰু দিছে 3rd নম্বৰ পইণ্ট ৱেথ proportionate of height as per the medical standard। और 4 नंबर दिसे must be physical fit and have a positive attitude for the job। मेडिकल स्टैंडर्ड भी होगा मेडिकल टेस्ट বিলাক। আৰু ইয়াত কি কি ডকুমেণ্ট লাগিব এপ্লাই কৰোঁতে এইবিলাকত দি আছে। আৰু ইয়াত দি আছে যে যোনটো আপুনি ফটো আপলোড কৰিব এইটো 1 জানুৱাৰী 2023 পিছত হ'ব লাগিব। আৰু এইবিলাক দিছে কেমেৰা। আৰু ইয়াৰ ফাইনেল মেৰিট লিষ্ট আহিব। মেক্সিমাম মাৰ্কছ 50 লাগিব থাকিব আৰু 5 মাৰ্ক 33% হ'লেও হ'ব। কিন্তু এনেধৰণৰ মেৰিট লিষ্ট নাহে, আপুনি যিমান হ'ব পাৰে বেছিকৈ নম্বৰ আনিব। ইয়াত এইবিলাকে আছে। আৰু ইয়াৰ ফৰ্ম অহাকালি ইয়াৰ নেকি 23/1 পৰা আৰম্ভ হৈ যাব। আপুনি সোনকালে এই ফৰ্মটো এপ্লাই কৰি ল'বা। আৰু এনেধৰণৰ ভিডিঅ'ৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থাকিবা। তেনেহ'লে আপোনাক নতুন নতুন জব আপডেট সোনকালে পাই থাকিবা। ধন্যবাদ।